নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। তো বন্ধুসকল আপোনালোকৰ কাৰণে এটা ভাল খবৰটো হ'ল যে DME আসাম ৰিজাল্ট 2021 30 লেবৰেটৰী টেকনিচিয়ান ভেকেঞ্চি। তো বন্ধুসকল আপোনালোকে যিসকলে ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যনেল আসামত যিসকলে 30টা লেবৰেটৰী আৰু টেকনিচিয়ানৰ ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে সুখবৰ কি তেওঁলোকৰ ৰিজাল্টটো আহি গ'ল। তো বন্ধুসকল আপোনালোকে কেনেকুৱাকৈ আপোনালোকৰ ৰিজাল্টটো চেক কৰিব আৰু আপোনালোকৰ এই এক্সামটো কেতিয়া হৈছিল আৰু কেনেকুৱা ধৰণৰ আপোনালোকৰ এক্সামটো হৈছিল মই আপোনালোকৰ সন্মুখত ডিটেইলছ কৈ আছোঁ। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো আপুনি যদি শেষলৈকে নাচায় তেনেহ'লে একো বুজি নাপাব। তো বন্ধুসকল আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট কি আপুনি যদি প্ৰফেশ্যন আসাম ইউটিউব চেনেলটোলৈ নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি ৰাখিব, কিয়নো এনেকুৱা নতুন নতুন আপডেট ৰেগুলাৰলি পাই থাকিবলৈ আপোনালোকৰ এটা লাইক এটা কমেণ্ট আৰু এটা শ্বেয়াৰে আমাক ভিডিঅ' বনোৱাত বহুত সাহস যোগায়, বহুত সহায় কৰে। তো বন্ধুসকল আপোনালোকৰ কাৰণে ভাল খবৰ দিব গৈ আছোঁ, কিন্তু বন্ধু বান্ধৱীসকল এই মোৰ কাৰণে এটা দুঃখজনক খবৰ কি মোৰ ডিভাইচখন নষ্ট হৈ গৈছে, বেয়া হৈ গৈছে। মই বেলেগ এটা ডিভাইচেদি কাম কৰিছোঁ। তো বন্ধুসকল নিশ্চয় এটা ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকৰ ছাবস্ক্ৰাইবে আমাক সাহস যোগায়। তো বন্ধুসকল চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। DME আসাম ৰিজাল্ট 2020 ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যনেল আসাম has released the result of online skill test for the recruitment of 30 laboratory technician vacancy in Lakhimpur Medical College and Hospital, North Lakhimpur. The candidates who had applied for this post and appeared in the online skill test in January-February 2021 may now check their result here. তো বন্ধুসকল আপোনালোকৰ এই এক্সামটো হৈছিল জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত 2021 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকৰ এই এক্সামটো হৈছিল আৰু আপোনালোকৰ ৰিজাল্টটো আহি গ'ল। তো আপোনালোকে এই কেনেকুৱাকৈ চেক কৰিব আপোনালোকে চাই থাকক। আৰু আপোনালোকৰ সম্পূৰ্ণখিনি আছিল নেম অফ পোষ্ট, আপোনালোকৰ পোষ্টৰ নাম আছিল লেবৰেটৰী টেকনিচিয়ান আৰু পোষ্টৰ সংখ্যা আছিল 30টা। এডভাৰটাইজমেণ্ট নম্বৰ আছিল জনশূন্য ইয়ক ডি 44520, এইটো আপোনালোকৰ এডভাৰটাইজমেণ্ট নম্বৰ আছিল। আৰু নেম অফ হস্পিটেল আপোনালোকৰ হস্পিটেলখনৰ নাম আছিল লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল, নৰ্থ লখিমপুৰ। নেম অফ অৰ্গেনাইজেশ্যন আপোনালোকৰ অৰ্গেনাইজেশ্যনখনৰ নামটো আছিল ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যনেল আসাম। টাইপ অফ এক্সাম আপোনালোকৰ এক্সামটো অনলাইন স্কিল টেষ্ট এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন, আপোনালোকৰ অনলাইন স্কিল টেষ্ট হৈছিল। আপোনালোকৰ টাইপ অফ ৰিজাল্ট আপোনালোকৰ ৰিজাল্টৰ ফাইনেল ৰিজাল্ট আহি গ'ল, ৰিজাল্ট ষ্টেটাছ এভেইলেবল। তো বন্ধুসকল আপোনালোকৰ ডেট অফ এক্সাম আপোনালোকৰ এই এক্সামটো হৈছিল ফ্ৰম 5 জানুৱাৰী 2021 2021 চনৰ 5 জানুৱাৰী তাৰিখে আপোনালোকৰ এক্সামটো হৈছিল। আৰু ডেট অফ ৰিজাল্ট আপোনালোকৰ ৰিজাল্টটো আজিয়ে দিলে 17 জুন 2021। DME আসাম এপইণ্টমেণ্ট লেটাৰ আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰটো শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু কলেজ collect their appointment letters from the below mentioned address on 21st June 2021. Owners appointment letter not collected by 26 June 2021 shall be sent by post. তো বন্ধুসকল আপোনালোকৰ এইটো এই এড্ৰেছত যায় আপোনালোকৰ যিটো এপইণ্টমেণ্ট লেটাৰ হয় যিসকলে পাছ কৰিছে তাত যায় আপোনালোকে এপইণ্টমেণ্ট লেটাৰখন আপোনালোকে কালেক্ট কৰিব লাগিব। আৰু আপোনালোকৰ যদি আপুনি নোৱাৰে তেনেহ'লে 26 জুনৰ পিছত আপোনালোকৰ বাই পোষ্ট কৰি দিয়া হ'ব। তো বন্ধুসকল এড্ৰেছ আপোনালোকৰ এইটো এড্ৰেছ হয় প্ৰিন্সিপাল কাম চিফ ছুপাৰিনটেণ্ডেণ্ট লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল, নৰ্থ লখিমপুৰ, আসাম। এইটো আপোনালোকৰ এড্ৰেছ হয়, এইটো এড্ৰেছত যায় আপোনালোকে এপইণ্টমেণ্ট লেটাৰখিনি আপোনালোকে কালেক্ট কৰি ল'ব লাগিব। হাউ টু চেক DME আসাম ৰিজাল্ট আপোনালোকে কেনেকুৱাকৈ এই ৰিজাল্টটো চেক কৰিব। দ্য কেণ্ডিডেটছ হু have submitted their online application for the recruitment of laboratory technician in Lakhimpur Medical College and Hospital, North Lakhimpur and appeared the online skill test and document verification may now check their final result from the official website of DME Assam. Candidates need to follow below mentioned step to check their result. তো বন্ধুসকল আপোনালোকে এই ষ্টেপখিনি ফ'ল' কৰিব, কেনেকুৱাকৈ আপোনালোকে চেক কৰিব আপোনালোকৰ ৰিজাল্টটো। প্ৰথমতে আপোনালোকে কৰিব লাগিব যিটো ৱেবছাইট আছে ইম্পৰ্টেণ্ট ৱেবছাইট যিটো আছে সেইটো ৱেবছাইটত প্ৰথমতে যাব। তাৰপিছত আপোনালোকে চেক DME আসাম ৰিজাল্ট লিংক, যিটো DME আসাম ৰিজাল্ট লিংক আছে সেইটো ৰিজাল্টত লিংকত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এটা PDF ফাইল ডাউনলোড হ'ব, আপোনালোকৰ PDF ফাইলটোতে আপোনালোকৰ নামখিনি থাকিব। তাৰপিছত আপোনালোকে PDF ফাইলটো চেক ইয়াৰ ৰোল নম্বৰ আপোনালোকে ৰোল নম্বৰ লিখি PDF ফাইলত আপোনালোকে চাৰ্চ কৰিলে আপোনালোকৰ যদি আপুনি পাছ কৰিছে তেনেহ'লে আপোনাৰ নামটো তাত শ্ব' কৰিব, দেখাই দিব। তো বন্ধুসকল if your roll number is found is the in the PDF congratulations you are selected. তো বন্ধুসকল যদি আপোনাৰ নামটো PDF ত এই আপুনি এই
পায় তেনেহ'লে আপোনালোকৰ কাৰণে কংগ্ৰেচুলেশ্যনছ আৰু মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যনছ। তো বন্ধুসকল আপোনালোকৰ সুবিধাৰ কাৰণে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই এটা লিংক দি দিম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি যায় আপোনালোকে আপোনালোকে ৰিজাল্টটো চাব পাৰিব। তো যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, এটা শ্বেয়াৰ কৰিব আৰু বন্ধু বান্ধৱীসকলক জনাই দিব। আৰু আপুনি যদি প্ৰফেশ্যন আছাম ইউটিউব চেনেলটোলৈ নতুন হৈ থাকে তেনেহ'লে নিশ্চয় এটা ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি ৰাখিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবেই বেছি সময় নালাগে, কিন্তু আপোনালোকৰ এটা ক্লিকে এজন মানুহৰ এই জীৱনটো চেঞ্জ হৈ যাব পাৰে। তো বন্ধুসকল এই ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।